এইখিনি কঁঠাল দেখিছেনে আপোনালোকে? এইখিনি দেউতাই গুচাই দিছিলে আৰু মই ডাঙৰ বাচন এটা লৈ লৈছোঁ, লগতে চালনী এখন, তাতে এনেকৈ হাতেৰে মাৰি মাৰি সব ইয়াত থ'লে নহ'ব, মাৰিব লাগিব। বেলেগ কিবা এটা আনিব নি? এইখিনি ইয়াত থৈ দিছে, চালনীখনত থৈ দিছে আৰু মই লাহে লাহে হাতেৰে মাৰিম এনেকৈ মাৰিলে তললৈ ৰসখিনি গুচি যাব। আৰু এইখিনি আপোনালোকে জুচ বনাই খাবচোন, খুব ধুনীয়া খাবলৈ। মই খাই মেলি মানে টেষ্ট কৰিহে আপোনালোকক কৈছোঁ দেই। আৰু এইখিনি দেখিছেনে ওলাই গ'ল ইমানখিনি এটা কঁঠাল। মই দেউতাক ক'লোঁ এইখিনিতো এনেকৈ খোৱাটো সম্ভৱ নহয়, সেইটো কাৰণে জুচকৈ বনাই দিওঁ, খাবলৈ অলপ ভালো হ'ব। আৰু এইখিনি এতিয়া মিক্সিত দি লৈছোঁ, পুৰা ডাঠ অলপ পানী দিলোঁ, তাৰ পৰা চেনি দিম। মিঠাটো যিহেতু আছে অলপ চেনি দিলেই হ'ল। আপোনালোকে পৰিমাণ অনুসৰি দিব পাৰে চেনিটো। আৰু এতিয়া গাখীৰ দিম অলপ, ঘৰৰে গাখীৰ। ঢাকনাখন মাৰি দি মিক্সি চলাই দিম আৰু তাৰপাছত ৰেডি হৈ যাব আমাৰ কঁঠালৰ জুচ। তাৰপিছত দুটা গ্লাছ লৈ লৈছোঁ আৰু যিহেতু মায়ে নাখায়, দেউতাই ময়েহে খাম। ইমানখিনি লৈছোঁ কিন্তু খাব নোৱাৰিম, বহুত ডাঠ যে, সেইটো কাৰণে খাব নোৱাৰিম ইমানখিনি। আৰু এজন মানুহ আহিছিল, সেইজনকো দিলোঁ অলপ, সেইজনেও খাবলৈ ভালেই হৈছে বুলি কৈছে বাৰু দেই। আৰু এইখিনি ফাইনেল লুক কঁঠালৰ। দেখিছেনে এইখিনি? হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি পথাৰলৈ বুলি আগবাঢ়িছোঁ, মানে চাহ দিবলৈ ওলাইছোঁ। আৰু ৰোৱনীয়ে ৰুই আছোঁ পথাৰত। এয়া চাহ দিবলৈ ওলাইছোঁ, আপোনালোকক দেখাই আছোঁ। ভাবিলোঁ ময়ে গৈ আহোঁ, মানুহজনে নিবলৈ অহালে সিহঁতৰ বেছি ভোক লাগিবগৈ। ৰাতিপুৱা যিহেতু 4টা বজাতে আহিছে, সেইটো কাৰণে মই দি থৈ আহোঁ বুলি ভাবিছোঁ। আপোনালোকে চাই থাকিব, মই দেখাই থাকিম। দাদাজন আহিলে নিবলৈ, পথাৰলৈ বুলি গ'লোঁ, কিন্তু ইমানেই ধুনীয়া চৰাইৰ মাত, ইমান ধুনীয়াকৈ চৰায়ে মাতি আছিল। এইয়া দাদাজন আগত গৈ আছে, দেখিছেনে আপোনালোকে? কতটা বোকা থাকো নে, সিহঁতি কৈছে আৰু অলপমান থকা হেঁতেন কঠীয়াখিনি দি ভাল সকলোৱে ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। সকলো কুশলে থাকক।